আজি কি হৈছিল তাত? আজি আমি আবকাৰী আৰু নলবাৰী আবকাৰী বিভাগ আৰু ধমধমা আৰক্ষী থানাৰ আৰক্ষী মিলি আমি ধমধমা বৃহত্তৰ ধমধমা এৰিয়াত এটা চুলাই বিৰোধী অভিযান চলাওঁ বৃহত্তৰ এৰিয়াত। এই ধমধমা এৰিয়াৰ আমি মহিনা বনবাৰী ৰঙাপালি ধমধমা বজাৰ গেলামাৰী আদি বিভিন্ন ঠাইত অপাৰেশ্যন চলাওঁ আৰু এই অপাৰেশ্যন চলাই আমি কেইবাশ লিটাৰ চুলাই লগতে চুলাই মদ বনোৱা গেলা পাছ আমি ধ্বংস কৰোঁ আৰক্ষীৰ সহযোগত আবকাৰী বিভাগে। আপোনালোক ক'ৰ পৰা আহিছিলে? আমি নলবাৰী সদৰ আবকাৰী বিভাগত।